Hello to all my dear student. This is Barnali Academy. মই তোমালোকৰ বৰ্ণালী মেম। আজি এই ভিডিঅ'টোৰ জৰিয়তে হহা আৰু হাতী এই লেসনটো তোমালোকক পঢ়াই দিয়া হ'ব। তোমালোকে এই ভিডিঅ'টো চাই ঘৰতে ৰিডিং পঢ়িবলৈ অভ্যাস কৰিবা। আহা এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে পাঠত দিয়া আমি এই শব্দকেইটা পঢ়ি লওঁ আহা। প্ৰথমটো দিছে অৰণ্য, জীৱ-জন্তু, শান্তি, দণ্ডক, মূৰ্তি, গজানন্দ, বংশ, বক্তৃতা, কষ্ট, নমস্কাৰ, সম্বোধন, উচ্চাৰণ, উদ্দেশ্য, প্ৰতিচ্ছবি, ফূৰ্তি, লম্ফ জম্ফ, অসন্তুষ্ট, অথন্তৰ, বিঘ্নিত, বুদ্ধি। দণ্ডক নামৰ অৰণ্য এখনত বহুতো জীৱ-জন্তুৱে শান্তিৰে বসবাস কৰিছিল। এবাৰ বতৰ বৰ খৰাং হ'ল। কেইবামাহো ধৰি বৰষুণ নিদিয়াত অৰণ্যৰ জান-জুৰিবোৰ শুকাই যাবলৈ ধৰিছে। দিনৰ দিনটো সূৰ্য দেৱতাই খাওঁ খাওঁ মূৰ্তি ধৰি থাকে। পানীৰ অভাৱত জীৱ-জন্তুবোৰৰ অৱস্থা বেয়া হৈ পৰিল। পিয়াহত আতুৰ হৈয়ে সিহঁতে সময় পাৰ কৰিবলৈ ধৰিলে। সেই অৰণ্যখনতে গজানন নামৰ হাতী এটাই বংশ পৰিয়ালৰ সৈতে বাস কৰি আছিল। গজানন আছিল হাতীৰ পালটোৰ মুখিয়াল। এদিন হাতীবোৰে এখন সভা পাতিলে। সভাত গজানন্দই অইন হাতীবোৰৰ আগত বক্তৃতা দি ক'লে, হেৰা, তোমালোকে সদায় দেখি আছা নহয়, মানুহ নামৰ প্ৰাণীবিধে যধে মধে গছ-গছনিবোৰ কটাৰ বাবে বৰষুণ নোহোৱা হৈছে আৰু আমি বিপদত পৰিছোঁ। আমাৰ থকা ঠাইৰো অভাৱ হৈছে। শুনিবলৈ পাইছোঁ আমাৰ লগৰে কোনোৱে বোলে ওচৰতে থকা মানুহৰ ধাননি পথাৰতো নামিছে। এয়া কিন্তু বেয়া কথা। এনে কৰিলে খেতিয়কসকলৰ সকলো কষ্ট অথলে যাব। তেতিয়া সমস্যা বাঢ়িবহে। আৰু এটা কথা, মই গম পাইছোঁ যে আমাৰ এইখন হাবিৰ পৰা কিছু দূৰৈত আন এখন হাবি আছে। তাত বোলে এটা দ জলাশয়ো আছে। আমি তালৈ যোৱাহে উচিত হ'ব। নহ'লে পানী খাবলৈ নাপাই আমি সকলো মৰিব লাগিব। গজানন্দৰ কথা মতেই হাতীৰ পালটোৱে জলাশয়টো বিচাৰি ওলাল। বহু দূৰ বাট যোৱাৰ পাছত সিহঁতে জলাশয়টো পালেগৈ। তাত সিহঁতে সেইদিনা হেপা পলুৱাই পানী খালে, গা ধুলে। পানী নোহোৱা হাবিখনৰ পৰা হাতীৰ পালটো এনেকৈয়ে অহা-যোৱা কৰি থাকিল। সদায়ে পুৱা সিহঁত জলাশয়টোলৈ যায়, দিনটো তাতে থাকে, গধূলি পুনৰ ঘূৰি আহে। হাতীৰ পালটো জলাশয়টোলৈ অহা-যোৱা কৰা সেই বাটৰ দাঁতিতে আছিল এখন শসাৰ গাঁও। শসাবোৰে তাতে গাঁত খান্দি বাস কৰিছিল। গাঁওখনৰ মাজেদি হাতীৰ পালটো তেনেকৈ অহা-যোৱা কৰাত শসাবোৰৰ অথন্তৰ ঘটিল। হাতীৰ গছকত শসাৰ কেইবাটাও গাঁত পোত গ'ল। হাতীৰ গছকৰ পৰা হাত সাৰিব কেনেকৈ পাৰি সেই বিষয়ে আলোচনা কৰিবলৈ এইবাৰ শসাই মেল মাতিলে। তীখৰ নামৰ শসাটো আছিল মেলৰ সভাপতি। তীখৰে হাতীক বাধা দিবলৈ বুদ্ধিৰ জাল পেলালে। পিছদিনা গজানন্দৰ সৈতে হাতীৰ পালটো সেই পথেদি আহোঁতে তীখৰে এটা শিলৰ ওপৰত বহি মাত লগালে, গজানন মহাশয়, নমস্কাৰ। কাৰোবাৰ মাত শুনি গজানন্দই মূৰ তুলি চালে। তেনেকৈ সম্বোধন কৰাত গজানন্দৰ ভালো লাগিল। সি গহীনাই সুধিলে, তুমি কোন? তীখৰে ক'লে, মহাশয়, মই জোনৰ দূত। গজানন্দই লাহেকৈ সুধিলে, জোনৰ দূত? হয় মহাশয়, মই জোনৰ দূতে কৈছোঁ।
তীখৰে ক'লে, ইয়ালৈ কিয় আহিছা? গজানন্দই পুনৰ সুধিলে, যোনে মোক আপোনাৰ ওচৰলৈ পঠাইছে। কিয়? গজানন্দই এক প্ৰকাৰ চিঞৰি উঠিল। শহাই তৎক্ষণাৎ উত্তৰ দিলে, যোন আপোনালোকৰ ওপৰত অসন্তুষ্ট হৈছে মহাশয়। যোৱা কেইবাদিনো ধৰি আপুনি আৰু আপোনাৰ সহচৰসকলে হেনো আমাৰ জোন মহাৰাজৰ শান্তি বিঘ্ন কৰিছে। আপোনালোকে পানী খোৱা জলাশয়টোতে আমাৰ মহাৰাজে শয়ন কৰে। তেওঁ কৈছে, যদি পুনৰ তেওঁৰ শান্তিত আপোনালোকে বিতাই, তেন্তে তেওঁ পোহৰ দিয়া বন্ধ কৰি দিব। ফলত সকলোৰে বিপদ হ'ব। কথা শুনি গজানন্দই বৰ ভয় খালে। কি ঘটনা ঘটিছে এইবোৰ? গজানন্দই তীখৰক উদ্দেশ্য কৰি ক'লে, তেনেহ'লে এতিয়া মই কি কৰোঁ? তুমিয়ে মোক এটা উপায় দিয়াচোন। তাকে শুনি তীখৰে শিলৰ মাজৰ পৰা ওলাই আহি গজানন্দক জলাশয়টোৰ পানী জুৱলিলৈ লৈ গ'ল। তেতিয়া আন্ধাৰ হৈছিল। জলাশয়ৰ পানীত জিলিকি থকা জোনৰ প্ৰতিচ্ছবিটো গজানন্দক দেখুৱাই ক'লে, চাওক মহাৰাজ এতিয়া টোপনিত। গজানন্দই নিজৰ ভুলৰ বাবে জোনৰ ওচৰত ক্ষমা খুজিবলৈ বুলি সুৰেৰে পানী স্পৰ্শ কৰাৰ লগে লগে পানীৰ ঢৌত জোনৰ প্ৰতিচ্ছবিটো নাচিবলৈ ধৰিলে। তেতিয়া তীখৰে চিঞৰি চিঞৰি ক'বলৈ ধৰিলে, কথা বিষম, মহাৰাজৰ ভীষণ খং উঠিছে। খঙতে তেওঁ লম্ফ-জম্ফ কৰিবলৈ ধৰিছে। এতিয়াই তেওঁ পোহৰ দিয়া বন্ধ কৰি দিব। গজানন উপায়হীন হৈ পৰিল। ভয়ত সি ক'বলৈ ধৰিলে, আজিৰ পৰা ইয়ালৈ আৰু কেতিয়াও নাহোঁ মহাৰাজ। আমাক ক্ষমা কৰিব। আপোনাৰ শান্তি আমি কেতিয়াও বিঘ্নিত নকৰোঁ। কথাখিনি কৈয়ে গজানন্দই জলাশয়টোৰ পাৰলৈ উঠি আহিল। অইনবোৰ হাতীক লগত লৈ পলকতে সি তাৰ পাৰ পালল। তীখৰ নামৰ বুদ্ধিয়ক শহাটোৰ বুদ্ধিয়ে কাম দিয়াত বাকীবোৰ শহাই বেছি ফূৰ্তি পালে। সিহঁতে আনন্দতে এপাক নাচিলে। ধন্যবাদ। আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ।